মরয়ার দু পাখি মোর মনৰ বতৰা। হেল্ল' বন্ধুসকল, ৱেলকাম বেক টু মাই নিউ ব্লগ। মোৰ ইউটিউব পৰিয়ালে আপোনাক সকলোকে স্বাগতম জনাইছোঁ। কি খবৰ বাৰু আপোনালোকৰ? আশা কৰোঁ ভালেই আছে। মোৰ খবৰটো আপোনালোকে গম পাইছে। এওক মেডিকেলৰ পৰা কালি আনিলোঁ ডিচাৰ্জ কৰি। একচুৱেলি ডিচাৰ্জ দিয়া নাছিলে। কি হ'ল কাৰণবিলাক মই চব কৈ আছোঁ। ইয়াৰ বেমাৰটো চাগে মই যোৱাটো ভিডিঅ'ত মেনশ্যন কৰিছিলোঁ কি হ'ল, আৰু ফাৰ্ষ্ট ভিডিঅ'টোত চাগে কোৱা নহ'লে, কাৰণ সেইটো চিটুৱেশ্যন নাছিলে। মানে যোনটো মানে মই যে ব্লগ এটা বনাব পাৰিম বা মোবাইলটো উলিয়াই ভিডিঅ' কৰিব পাৰিম, যদি কৰিলোঁ হয় এটলিষ্ট আপোনালোকক দেখুৱাব পাৰিলোঁ হয়, কিন্তু কৰা নহ'ল। যোনখিনি মই পাৰোঁ সেইখিনি কৰিছোঁ। তো ফাৰ্ষ্ট ভিডিঅ'টোতো আপোনালোকে চাইছে, ছেকেণ্ড ভিডিঅ'টো মই আপলোড কৰিছোঁ। এইটো হৈছে থাৰ্ড ভিডিঅ', মানে ছেকেণ্ড দিনাখনৰ ভিডিঅ'টো মেডিকেলত থকাৰে, আৰু এইটো থাৰ্ড ভিডিঅ'। এইটো যোনটো মই কালি ঘৰৰ পৰা আহিলোঁ, অলপ ক্লিপছ বাৰু মই যোৱাটো ভিডিঅ'ত দি দিছোঁ, কিন্তু আজিৰ ভিডিঅ'টোত মানে দুদিন নাছিলোঁ ন, আৰু ঘৰটোৰ একদমেই পৰিৱেশ বেয়া হৈ গৈছে। এতিয়া বাজিল 4টা। তো এতিয়া মানে ভিডিঅ'টো কৰিম বুলি মোবাইলটো হাতত তুলি লৈছোঁ। মোবাইলটো চোৱা যাই আছে বাৰু, তথাপিও কামখিনি কি দেখুৱাম আৰু মানুহৰ যোনখিনি লাগতিয়াল কাম আৰু গম পাইছে, সেইখিনি কামটো আৰু ইমান এটা দেখুৱাব লগা নাই। তো কামখিনি নেদেখুৱালোঁ বাৰু। এতিয়া মোবাইলটো হাতত লৈছোঁ, আছোঁ। কামখিনি হ'ল, গা চা ধুলোঁ, অলপ দেৰি হ'ল, আৰু ল'ৰাটো এটি কাম কৰাটো ইমান প্ৰব্লেম হয় সেইটোতো বুজি পাইছে। তো কি দেখুৱাম আৰু, একো দেখুৱাবলৈ নাই বাৰু। তথাপি মেডিকেলৰ পৰা আহিলোঁ, চিম্পল ভিডিঅ' হয়। এতিয়া মেইন কথালৈ আহোঁ। মোৰ হাজবেণ্ডৰ হৈছিল কি, মোৰ হাজবেণ্ডে কাম কৰিব গৈছিল। সেইদিনাখন আছিল আপোনাৰ পৰহি আছিলে, আজি 29 তাৰিখ আছিলে। 29 তাৰিখে তেওঁ কামত গৈছিল। সেইদিনাখন বৰষুণ দি আছিলে। তেওঁক মই কৈছিলোঁ যে কামত যাব নালাগে। তেওঁ কৈছে কাম নকৰোঁ, যদি বেছি বৰষুণ দিয়ে মই গুচি আহিম। তো তেনেকৈ আৰু তেওঁ গুচি গ'ল, ভাত তাত খাই গুচি গ'ল কামত। 9:30 10টামান বজাত প্ৰায় বৰষুণটো জোৰে আহিলে। তো মই তেওঁক ফোন কৰিলোঁ যে ক'ত আছা? কৈছে মই কামতে আছোঁ। তো মই তেওঁক ক'লোঁ যে বৰষুণ বেছিকৈ দিছে, তো কাম কৰিব নালাগে। তেতিয়া চাগে মই ফোন আপোনাৰ 10:25 বা 10:30 মই ফোন কৰিছোঁ। তেওঁ কৈছে দিয়া হ'ব দিয়া, যাই আছোঁ। তো ইমান বেড লাক। আৰু মই যোনদিনাখন তেওঁৰ এক্সিডেণ্টটো হ'ল, সেইদিনাখন মই মোৰ কাণৰ যোনটো এইটো কাণত যে মই কাণফুলি সোমাই যোৱা বুলি ভিডিঅ'টো কৰিছিলোঁ, সেইদিনাখনে মই ভিডিঅ'টো আপলোড কৰিছোঁ। আপলোড কৰাৰ আপোনাৰ চাগে আধা ঘণ্টা 1 ঘণ্টা ডিফাৰেঞ্চত মানে এক্সিডেণ্টটো তেওঁৰ হৈছে। তো মানে কি হ'ল, তেওঁ কামত গ'ল। তো মই সেনেকৈ ফোন কৰি ক'লোঁ। ফোন কৰি কোৱাৰ পিছত তেওঁ কৈছে ঠিক আছে বাৰু, মই যাই আছোঁ। তো সেনেকৈ সেইদিনাখন তেওঁৰ মিস্ত্ৰীটো আৰু যোগালীটো অহা নাছিল। সেইদিনাখন ঈদ আছিলে। তো মানুহটো যিহেতু অহা নাই, তেওঁ কাম কৰা লেবাৰবিলাক, তো তেওঁ কৰিছিলে। তেওঁ আপোনাৰ কাম চাম সোমাই গৈছিলে। তো তেওঁ সেইদিনাখন মানে কি কাম কৰিব মানা কৰা স্বত্তেও তেওঁ কাম নকৰিলে। মানুহে কয় ন যে কিছুমান বাধা দিলে শুনিব লাগে। তো তেওঁ বোলে মেচিনটো যোনটো আপোনাৰ ৰদ কাটে, পাকা মিস্ত্ৰীবিলাকে ব্যৱহাৰ কৰে, ৰদ কাটা মেচিনটো তেওঁ ৰদ কাটিছিলে সম্ভৱ। তাৰপিছত অফ কৰিছে। চুইচটো অফ কৰি কি কৰিছে, তেওঁ ডাইৰেক্ট বোলে এইটো যোনটো আপোনাৰ গোল কিবা থাকে সেইটো টাচ কৰি দিছে। মানে কি চাগে লাইনটো পূৰা ডাইৰেক্ট হৈ আছিলে নেকি, গম নাপাওঁ। ডাইৰেক্টকৈ হ'ব চাগে, যিহেতু তেওঁ কৈছে যে মই চুইচটো অফ কৰিছোঁ, তেওঁ ডাইৰেক্ট হৈ আছে। আৰু বিধিৰ বিপাক, তেওঁ যেতিয়া এইটো এক্সিডেণ্টটো হৈছে, তেওঁৰ যোগালীটোও নাছিল লগত, আৰু গৃহস্থ বোলে নাছিল। তো হ'বও লাগে সেইটোতো আৰু মানে বেয়া হ'ব লগা থাকিলে কাৰোবাকতো কৈ পিনে নাহে। তো তেতিয়া বোলে সেইটো তেওঁ লাৰি দিছে। লাৰি দিয়াৰ পিছত তেওঁৰ লেফ্ট ছাইডৰ হাতখনত শ্বৰ্ট কৰিছে। মানে লেফ্ট ছাইডৰ হাতখনত যেতিয়া তেওঁৰ শ্বৰ্ট কৰিছে, তেওঁ গম পাইছে যে শ্বৰ্ট কৰিছে। এতিয়া সেইটোত শ্বৰ্ট তেওঁ মানে এৰাব চাইছিলে, নেৰিলে। তো এইখন হাতত শ্বৰ্ট কৰি পিনে এনেকৈ বস্তুটো মানে ভাইব্ৰেশ্যন হৈ গৈছে। তো তেওঁৰ মানে ৰাইট হেণ্ডত মানে সোঁ হাতখনত আপোনাৰ মেচিনটো আছিলে। আমি যেনেকুৱা মানে কেতিয়াবা ক'ৰবাত দুখ পালে এনেকুৱা কৰা যায়, তেওঁ বোলে মেচিনটোতো আছিলে। তো এনেকৈ বোলে দিয়াৰ বুকুত বোলে তাত মানে এইটো ব্লক হৈ গ'ল। বুকুৰ পৰা তেওঁ এতিয়া এৰা যোৱা নাই। তাতে আৰু তেওঁ গেঞ্জি পিন্ধি আছিলে। তো চুইচটো যেতিয়া ডাইৰেক্ট হৈ আছিলে, তো তেওঁৰ এনেকৈ পৰি গ'ল। তেওঁ
তো তেওঁ মটৰটো গুচাব নোৱাৰিলে, হাতখনত ব্লক হৈ গ'ল। এইখিনিত ব্লক হৈ পিনে তেওঁৰ ইমানমান জেগা তেওঁৰ ৰাইট চাইডেদি এনেকৈ দিলে ন, এনেকৈ দিয়াৰ পিছত তেওঁৰ এইখিনি ইমানমান জেগা পুৰি গ'ল। বহুত বেয়াকৈ ইনজিয়ৰ হৈছে তেওঁ। পুৰি যোৱাৰ পিছত বোলে 1 মিনিটমান হৈছে নেকি, মই ঠিক গম নাপাওঁ। তেওঁতো কৈছে 1 মিনিটমান হৈছে নে 2 মিনিটমান হৈছে। তাৰপিছত তেওঁক যেতিয়া মটৰটো এনেকৈ টাচ ব্লক হৈ গৈছে এইখিনিত, তেওঁক বোলে পূৰা মানে ভাইব্ৰেশ্যন এটা হৈ গৈছে তেওঁৰ বডিটোত। ভাইব্ৰেশ্যনটোৱে তেওঁ বোলে মানে কি 1 ফুটমান জেগাত বোলে চিটিকি গৈছে, পৰি গৈছে তেওঁ। তো মটৰটো তেওঁ গুচাব নোৱাৰিলে। মটৰটো গুচাব নোৱাৰাৰ ফলত তেওঁৰ আজি এইটো অৱস্থা হ'ল। মটৰটো আপোনাৰ ৰাইট চাইডেদি, লেফ্ট চাইডে মানে হাতখনত ভাইব্ৰেশ্যন এটা হৈ পিনে সো চাইডেদি বডিটোত এনেকৈ মানে এইপিনে চাগে বডি টেম্পাৰেচাৰটো বাঢ়ি গৈছে নেকি। এইপিনে যেতিয়া তেওঁৰ মটৰটো হাতেদি ধৰি আছিলে পূৰা ডিস্কখন, এইটো ৰড কাটা যে মেচিঙৰ ডিস্কখন থাকে, তো এনেকৈতো ৰাইট চাইডেদি মানে এইটো ইপিনে মানে হাওঁফাওঁটো য'ত থাকে ইপিনে লাগি গ'ল, টাচ হৈ পূৰা ব্লক হৈ গৈছে। ব্লক হৈ যেতিয়া আঠা লাগি গৈছে, এইটো তেওঁ এৰাব পাৰে নাই। তেতিয়ালৈকে মানুহ বোলে কোনোৱে অহা নাছিলে যেতিয়া এনেকৈ ব্লক হৈ গ'ল। তেওঁ বোলে 1 মিনিটমান আছে নেকি, তেওঁ কৈছে, মই ঠিক গম নাপাওঁ। তো তেওঁ বোলে মানুহটো লাইন শ্বৰ্ট কৰাৰ লগে লগে তেওঁ চিটিকি গৈছে, 1 ফুটমান জেগাত বোলে চিটিকি গৈছে। তাৰপিছত বোলে তেওঁ চেঞ্চলেছ হৈ গৈছে, তেওঁৰ একো ইয়াদ নাই। তাৰপিছত গৃহস্থৰ ল'ৰাজনে আহি পিনে তেওঁক মই ধন্যবাদ জনাইছোঁ, মোৰ একদম মনৰ পৰা, থেংক ইউ। তো তেওঁ আহি পিনে মেইন মিটাৰটো চুইচটো কাট আউটটো খুলি দিছে। তো চুইচটো অফ কৰাৰ পিছতহে বোলে মটৰটো তেওঁ যেতিয়া এৰাই দিছে, তেতিয়া বোলে তেওঁৰ হোচ অহা নাই, তেওঁ চেঞ্চলেছ হৈ পূৰা পৰিয়ে আছে। তেওঁক তাৰপিছত দাঙি পিনে আনিছে, তেওঁক বোলে মানুহে মাতি আছে, তেওঁ বোলে উঠাই নাই, সাৰ পোৱাই নাই। কিছুমানে বোলে মানে বেড নিউজ বুলিয়ে ভাবিছিলে। যেতিয়া আৰু মোক ফোন কৰিলে আৰু যে তুমি আহাচোন, আমাৰ ইয়াতে এনেকুৱা তোমাৰ হাজবেণ্ডৰ এনেকুৱা হৈছে। মই আৰু ভাইটি দৌৰি গ'লোঁ। তেওঁক মানে মই যোনটো ষ্টেজত দেখা পাইছোঁ, মই কি ক'ম আপোনালোকক, ভগৱানে কাৰো মানে নিজৰ হাজবেণ্ডক যেন কোনোৱে যেন এনেকৈ যেন চাব লাগে, কাকো যেন এনেকুৱা নকৰক। মই যোনটো ষ্টেজত তেওঁক দেখা পাইছোঁ, মই কিন্তু ষ্ট্ৰং হৈছোঁ, মই কান্দা নাই। মই খালি সুধিছোঁ কি হৈছে তোমাৰ, এনেকৈ কৈছোঁ। তেওঁ জাষ্ট মানে নহয় তেওঁ মোৰ পিনে চোৱাও নাই, তেওঁ চকু দুটা তলমুৱাকৈ আছে, ওপৰমুৱাকৈ আছে তেওঁৰ চকু দুটা। মই মানে এক্সপ্লেইন কৰিব নোৱাৰোঁ মোৰ সেইটো সময়ত মোৰ কোনটো পৰিস্থিতি হৈ গৈছিল। তথাপি মই ভিডিঅ'টো এটা হিচাপে ইউটিউবত মানে মোৰ ভাল বেয়া যোনখিনি স্মৃতি আৰু সেইখিনি হিচাপে ৰাখিব বিচাৰোঁ। তো সেইকাৰণে মই ইউটিউবত কৈ আছোঁ, বাকী বিশেষ কাৰণ একো নাই। তো যেতিয়া তেওঁ আৰু হাত তাত আপোনাৰ পূৰা পাতি দিছে, হাত তাত চিধা কৰি দিছে, আপোনাৰ মানুহজন তেৰা হৈ গৈছে। 2জন ল'ৰাই দাঙি নি পিনে তেওঁক গাড়ীখনত উঠাই দিলে। আমি ডাইৰেক্ট শুশ্ৰূষাত লৈ গ'লোঁ। শুশ্ৰূষাত ইমাৰ্জেঞ্চিত আপোনাৰ ট্ৰিটমেণ্ট কৰিলে। তাৰপিছত ইমাৰ্জেঞ্চিত আপোনাৰ তেওঁ হোচ আহিলে। তাৰপিছত তেওঁক ইনজেকশ্যন দিলে। তেতিয়াহে তেওঁৰ মানে ইয়াত আহিছে। ECG কৰিলে তেওঁক, ECG আপোনাৰ ৰিপৰ্ট নৰ্মেলে আছিলে। তাৰপিছত শুশ্ৰূষাত নিছোঁ যদিও মোৰ এটা ডাঙৰ টেনশ্যন, শুশ্ৰূষাত দিলোঁ সোমাই। তেওঁ এতিয়া ইমাৰ্জেঞ্চি, তেওঁ অলপ মানে যোনটো চিটুৱেশ্যনত তেওঁক মই দেখিছোঁ, সেইটোতকৈ তেওঁ অলপমান মানে 5% বা 10% হ'লেও তেওঁ অলপমান সুস্থ হৈছে। কাৰণ তেতিয়া মই ভাবিলোঁ ইয়াতে ৰাখিলেতো নহ'ব, কাৰণ আমাৰ দৰে মানুহ শুশ্ৰূষাত ট্ৰিটমেণ্ট কৰাটো ইমান ইজি নহয়। তো মই তেওঁক লাহেকৈ সুধিলোঁ, শুশ্ৰূষাত থাকিবা নে GMCH যাবা? কাৰণ আমাৰ দৰে মিডিল ক্লাছৰ মানুহৰ কাৰণে GMCHখন মই বেটাৰ বুলি ভাবোঁ। কিয় ভাবোঁ? কাৰণ তেওঁৰ আজি 5 বছৰমানৰ আগতে তেওঁ কিডনী ষ্ট'ন হৈছিলে। পইচা গৈছে, ভালোখিনি এমাউণ্ট তাতে গৈছে। তথাপিও তেওঁ মানে পূৰা সুস্থ আৰু GMCত ট্ৰিটমেণ্ট কৰিছোঁ। GMC ডাক্তৰবিলাকো মই ভাল পাইছোঁ, ব্যৱহাৰ পাতিও ভালে। তো মই সেইকাৰণে ভাবিলোঁ যে তাতে লৈ যাওঁ নেকি। মই তথাপিও অলপমান চাই ল'লোঁ। যদি তেওঁৰ কণ্ডিশ্যনটো বেয়া হ'লে হয়, যি নহওক, কাৰণ মানুহটোতকৈ পইচাটো ডাঙৰ নহয়, মই তাতেই কৰি দিলোঁ হয়। তাৰপিছতো তেওঁৰ লগতো মই কথা হ'লোঁ। মই কৈছোঁ অলপমান সুস্থ হৈ লোৱা, তাৰপিছত আমি GMCত লৈ যাম। তাৰপিছত তেওঁ ক'লে হ'ব বুলি। মই ঘৰত মাহঁতেও ক'লোঁ, ভাইটিকো ক'লোঁ, আমি ইয়াতে ৰাখিলে নহ'ব। যদি এটা ৰাতিৰ পিছত 30-40 হাজাৰ হৈ যায়, 30-40 হাজাৰ টকা হৈ যায়, আমাৰ কাৰণে ইম্পচিবল। মানে যদি তেওঁৰ অৱস্থাটো বেয়া হৈ থাকিলে কিবা এটাতো কৰিলোঁ হয়। বা তেওঁ ক'লে, ঘৰৰ মাহঁতেও ক'লে সেইটোও হয়। তাৰপিছত আমি কি কৰিলোঁ, ডক্তৰক আমি তাৰ পৰা মানে লৈ আহিলোঁ ডিছচাৰ্জ কৰি। এডমিট নকৰোঁ, আমি GMCH লৈ যাম। তো তেখেতসকলে ক'লে হ'ব বাৰু, আপোনালোকৰ কথা, আপোনালোকক আমি ফ'ৰ্চ নকৰোঁ। আৰু আয়ুষ্মান কাৰ্ডখন থকা বুলিও ক'লে,
সেইটো বাৰু ফৰ্মেলিটিজ আপোনাৰ এডমিট হ'লেহে হ'ব। তো মই ঘৰৰ লগত কথা পাতি পিনে তো ক'লোঁ আমি GMCH লৈ যাম, ইয়াতে নাৰাখোঁ। তো তেখেতসকলে মোক ফ'ৰ্চ কৰা নাই, তেখেতসকলে কৈছে ঠিক আছে লৈ যাব পাৰে। তো তেওঁক লৈ আহিলোঁ, ঘৰত লৈ আহি পিনে মানে যোনটো চিটুৱেশ্যন আছিলে সেইটো টাইমত যে মই আপোনালোকক ভিডিঅ' কৰি দেখাম, এইটোতো মোৰ কাৰণে একচুৱেলি মোৰ কাৰণে সম্ভৱ নহয়। পাৰে হয়তো কিছুমান ইউটিউবাৰে সেইটোতো মানে কি আৰু এটা মেমৰি হিচাপে ৰাখিব পাৰি, কিন্তু মই বহুত ভয় খাই গ'লোঁ। মই সেইটো পৰিস্থিতিত নাই যে মই সেইটো বস্তু কৰিম। তাৰপিছত ঘৰত আহিলোঁ, ঘৰত আহি পিনে কথা হ'লোঁ তেওঁৰ লগত। তেওঁ কৈছে মই এতিয়া ঠিকে পাইছোঁ, কিন্তু মোৰ এইখিনি বিষাই আছে আৰু ইমান এটা ডাঙৰ এক্সিডেণ্ট হৈ গৈছে, সেইটোতো আমি চাই থাকিব নোৱাৰোঁ। হস্পিটেলৰ পৰা আমি লৈ আহিলোঁ, লৈ আমি GMCH 15 মিনিটমান আহি পিনে এনেকৈ বেগ চেগ পেকিং কৰি আমি GMCH যাবৰ কাৰণে ৰেডি হ'লোঁ। GMCH যেতিয়া যাবৰ কাৰণে ৰেডি হ'লোঁ, কাপোৰ চাপোৰ পেকিং কৰি ল'লোঁ। যাই আছোঁ, আধা বাটত গণেশ মন্দিৰমান পাইছোঁ। তেওঁ কৈছে মোৰ বুকুখন বিষাইছে, মই সহ্য কৰিব পৰা নাই। তেতিয়া আপুনি GMCH যাব নে ইমাৰ্জেঞ্চিটো কৰিব? এটা কাম কৰিলোঁ, ভাইটিৰ বোলে কোনোবা চিনাকি ঘগ্ৰাপাৰত আছে, তো তেওঁক সুধি পিনে ক'লে যে ইয়াতে টেষ্ট কৰিব পৰা বা এনেকৈ লাইনে শ্বৰ্ট কৰিছে, পাৰিম নেকি দেখাব? কৈছে পাৰিবা, মেচিনবিলাক আহিছে। তাৰপিছত আমি আৰু ইমিডিয়েটলি আমি ঘগ্ৰাপাৰত লৈ গ'লোঁ। ঘগ্ৰাপাৰত লৈ যোৱাৰ লগে লগে ডক্টৰে কৈছে আপোনালোকৰ লাক ভাল, ভগৱান চাগে কোনোবা চাইডেদি আছে, মানুহজন আপোনালোকৰ বাচিছে। যেতিয়া তেওঁ কৈছে মোৰ কি ক'ম আৰু, আপোনালোকে গমেই পাইছে চিটুৱেশ্যনটো। তো আমি তাতে এডমিট কৰিলোঁ। তাতে এডমিট কৰাই আপোনাৰ 2টা চেলাইন দিলে, 2টা বেজি দিলে, তেনেকৈ দিলে। আৰু আপোনাৰ 6টা নে 7টা ৰিপৰ্ট, ECGটো কৰা নাই, ECGটো মই শুশ্ৰূষাতে কৰিলোঁ। তো 6টা নে 7টা তেওঁ ৰিপৰ্ট টেষ্ট কৰিব দিলে। তাৰপিছত মেডিকেলখন ইমানেই ডাঙৰ আছে যে বিচাৰি পোৱাটো মানে সম্ভৱেই নহয়। তো তাৰপিছত এডমিট কৰালোঁ। এডমিট কৰা সেইখিনি বাকীখিনি ভিডিঅ'টো মই দিয়ে দিছোঁ, বেড লোৱাৰ পৰা গোটেইখিনি। তো তেওঁক এডমিট কৰালোঁ। এডমিট কৰাই তেওঁ কৈছে এনে মই মানুহটো সুস্থ হৈ আছোঁ, মই মিছামিছি কিয় থাকোঁ? কাৰণ 3টা মানুহ থাকিলে, বাবু, মই আৰু তেওঁ, 3টা মানুহ থাকিলে মিছামিছি আমিতো মানুহকেইটা খাবই লাগিব, আৰু তেওঁতো খোৱাত প্ৰব্লেম নাই, খাবই পাৰে। অলপমান ভাল পালে, সুস্থ হ'ল। তেওঁক মই কৈছোঁ বিষাই আছে নেকি বা কিবা প্ৰব্লেম পাই আছে নেকি? তেওঁৰ এইখিনি জেগাত ড্ৰেছিং কৰি দিছে আৰু আঙুলি দুটাও পুৰিছে তেওঁৰ লেফ্ট ছাইডৰ। ভগৱান আছে যদি তেওঁৰ সোঁহাতৰ আঙুলিকেইটাত যদি কিবা হৈ গ'লে, তো তেওঁ খালে হয় কেনেকৈ? মেইন প্ৰব্লেম সেইটো। মানুহৰ কিবা এটা হ'লে মানুহৰ খোৱাটোতো মেইন ন, খাবতো লাগিবই। তো তাৰে পিছত আপোনাৰ এডমিট কৰালোঁ। সেইখিনি হোৱাৰ পিছত ফৰ্মেলিটিজখিনি কাগজ পত্ৰ লৈ পিনে আমি এতিয়া এওঁ আৰু মই গ'লোঁ ব্লাড টেষ্ট কৰিবৰ কাৰণে। বিল্ডিংটো ইমানেই ডাঙৰ আছিলে যে বিল্ডিংটো আমি বিচাৰি নাপাওঁ। একবাৰ ফাৰ্ষ্ট ফ্ল'ৰত বিচাৰিছোঁ, একবাৰ ছেকেণ্ড ফ্ল'ৰত, একবাৰ থাৰ্ড ফ্ল'ৰত, আমি এনেকৈ বিচাৰি আছোঁ। লাষ্টত মানুহ এজনে হেল্প কৰিলে বাৰু। এই মানুহজনৰ থ্ৰুৱেদি আমি গ'লোঁ, ব্লাড টেষ্টটো কৰিলোঁ, ইউৰিন টেষ্টটো কৰিলোঁ, আৰু আপোনাৰ এক্সৰেখনো কৰিলোঁ। 3টা ৰিপৰ্ট নেক্সট দিনাখন দিম বুলি কৈছে। আৰু আপোনাৰ হিমগ্ল'বিন আৰু কিবা 2টা টেষ্ট আছিলে, সেই টেষ্ট 2টা আমাক নলবাৰীত কৰিব দিলে। মই বাৰে বাৰে কৈছোঁ যে ইয়াতে নহয় নেকি? তেওঁলোকে কৈছে ইয়াতে নহয় বাইদেউ, ইয়াতে আমি মেচিনবিলাক আনাই নাই। তো ঠিক আছে আৰু কি ক'ম। তাৰপিছত তাতে নহ'লে আপোনাৰ ৰিপৰ্টকেইটা মই নেক্সট দিনা দেখালোঁ, নৰ্মেল বুলিয়ে কৈছে ডক্টৰে। তাৰপিছত মই ক'লোঁ যে মেডিচিন নিদিয়ে নেকি? কৈছে মেডিচিন দিম ৰ'ব, সেনেকৈ ক'লে। মেডিচিনটো ইমান এটা ইম্পৰ্টেঞ্চ নিদিলে। তাৰপিছত কি কৰিলোঁ, তাৰপিছত মেডিচিনটো দিয়া নাই, এনেকৈ আছোঁ কালি দিনটো থাকি ব'ৰ লাগি গৈছে। মানুহজনটো এনেতো হেল্ডিয়ে, মানে সুস্থ হৈ আছে দেখাত, তো মানুহজনে খাব ল'ব পাৰে, ঠিকে আছে। তো অলপমান যদি মানে গুৰুত্ব দিলেহেঁতেন, মানে গুৰুত্ব কি দিব আৰু কি ক'ম মানে এতিয়া কৈ পিনে মই মানে সমালোচনাৰ পাত্ৰ হ'ব নোখোজোঁ। তো যি নহওক আমি অলপমান অসুবিধা পাইছোঁ। এনে কিন্তু আপোনাৰ ধুনীয়াই বনাইছে, ভালে বনাইছে, ফেচিলিটিখিনিও ভাল। লেট্ৰিন বাথৰুমখিনি এইবাৰ কিন্তু আপোনাৰ যোৱাবাৰৰ যোনখন এখন মেডিকেল আছিলে নলবাৰী চিভিলত, আপোনাৰ ভিতৰতে লেট্ৰিন বাথৰুম আছিলে, মানুহৰ কাৰণে বহুত পাব্লিকেও বেয়া কৰিছে। তো সেইখনত এটা সুবিধা ভাল, লেট্ৰিন বাথৰুমখিনি আপোনাৰ দূৰত কৰিছে, বহুতেই ভাল সুবিধা, আৰু মহ নাই, ভালে আছিল বাৰু যি কি নহওক। তাৰপিছত তেওঁৰ ট্ৰিটমেণ্টটো তাতে সেনেকৈ কৰি পিনে আমি নাৰ্ছ এগৰাকীক সুধিলোঁ যে এনেকৈ আমি ডিচাৰ্জ ল'ব পাৰিম নেকি? তেওঁ কৈছে আপোনালোকেতো নোৱাৰে, যদি যায় আপোনালোকে মানে নিজে চহী কৰি যাব লাগিব যে আপোনাৰ যদি পেচেণ্টৰ কিবা হৈ যায় আমি ৰিস্ক ল'ব নোৱাৰোঁ। মই তাৰপিছত এনেকৈ তেওঁকো ক'লোঁ, ঘৰৰ মানুহৰ লগত কথা পাতিলোঁ। এনেকৈ কথা পাতি মই তেওঁক লিখি কৰি মই তেওঁক কালি লৈ আহিলোঁ। এতিয়া তেওঁ মানুহটো মেডিকেলত থকাতকৈ এটলিষ্ট অলপ হ'লেও আৰাম পাইছে। এতিয়া চাই লওঁ, যদি ভগৱানে টকা পইচা কৰে, আৰু ভগৱানে নকৰিলেতো এনেও হ'লেও দেখাবই লাগিব, য'তে নহওক চিভিলত, প্ৰাইভেটত য'তে নহওক তেওঁ
এতিয়া বৰ্তমান মানুহজন হেল্ডি আৰু সুস্থ হৈ আছে। অলপমান ভৰিখন বিষাইছে বুলি কৈছে, তথাপিও চাই লওঁ, মই সোমবাৰ মানে যাই সুস্থকাত একবাৰ দেখাই ল'ম। তো কি ক'ম আৰু, এইখিনিয়ে মোৰ ক'ব লগা আছিলে। আৰু বাইদেউহঁতো আহিছে খবৰ ল'বৰ কাৰণে, ভিনদেউহঁতো আহিছে। মানুহৰ আপোনাৰ বিপদৰ টাইমতে ন, আৰু নিজৰ মানুহৰ কিবা এটা হ'লেতো আৰু শুনি থাকিব নোৱাৰি। তো বাইদেউ, ডাঙৰ বাইদেউ আহিছে, ভিনদেউ আহিছে, ভাগিন দুটাও আহিছে। তো এইখিনিয়ে মোৰ বেমাৰৰ বিষয়ে, তেওঁৰ বিষয়ে গোটেইখিনি কথা ক'লোঁ। এইখিনিতে মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। আৰু কি ক'ম, ভাল লগা বুলি ক'ব নোৱাৰোঁ, লাইক কৰিব ক'ব নোৱাৰোঁ। ভিডিঅ'টো চাব বুলি মই আশা কৰিলোঁ। তো নেক্সট এটা ভিডিঅ' অহালৈকে, তো আজিলৈকে বাই বাই। মোৰ চেনেলটো লাষ্টত কৈছোঁ, ছাবস্ক্ৰাইব কৰি দিব। ভাল লগা শ্বেয়াৰ লাইক কৰা নকওঁ, জাষ্ট ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। ঠিক আছে, বাই বাই।